ঘর যেনেকুৱা সময় দিয়া, মছজিদত তুমি তেনেকুৱা সময় দিয়া, ঘৰ যেনেকুৱাকে চাফা ৰাখা, মছজিদ তোমালোকৰ তেনেকুৱাকে চাফা ৰাখা, ঘৰৰ জৰুৰত যেনেকুৱাকে পুৰা কৰা তেনেকুৱাকে মছজিদ পুৰা কৰা। এজন মুছলমানৰ ইমানৰ তাকাজা হয়, একজন মুছলমানৰ ইমানৰ তাকাজা হয়। কৈছে মোৰ মাহতৰম দস্তৰ বুজুৰ্গ, আল্লাহ রাব্বুল আলামিন কয় ইন্না আউয়ালা বাইতিন উযিআ লিন-নাস লাল্লাযী বিবাক্কাতা মুবারাকান ওয়া হুদাল লিল আলামিন। সর্বপ্রথম বাইতুল্লাহ শরীফ আল্লাহ রাব্বুল আলামিনে পরিষ্কার দ্বারা বা সমস্ত আল্লাহ রাব্বুল আলামিনে বনালে আৰু তাৰ পৰা বৰকত, তাৰ পৰা হিদায়ত গোটেই দুনিয়াত আছে নে নাই? সৰ্বপ্ৰথম সেই ঘৰ কৈছে কি ধুনীয়া ধুনীয়া পাথৰ আৰু তাত জান্নাতুল সামান। সকলোৱে ধ্যান দিবা, গোটেই সামান বিলাক ললে আৰু সামান বিলাক লৈ ইব্ৰাহিম আলাইহিস সালাতু ওয়াস সালাম নিজৰ সন্তান ইসমাইল আলাইহিস সালাতু ওয়াস সালাম খুব ধুনীয়াকৈ ঘৰ যেতিয়া তামিল কৰিলে, খুব ধুনীয়া হল। আল্লাহ কলে ইব্ৰাহিম এটা কাম কৰা, ওপৰত তুমি উঠি যোৱা আৰু গৈ পেলাই বা আজান দিয়া, যিমান পৰ্যন্ত তোমাৰ আজান যাব যোনে শুনিব তেওঁ এই ঘৰত আহিবৰ কাৰণে তৌফিক পাব। যোনে কওক সুবহানাল্লাহ। তো যেতিয়া বস্তুবিলাক ললে অলপ বস্তু ৰৈ গল, ধ্যান দিবা, অলপ বস্তু ৰৈ গল। কাবা শরীফ বনোৱাৰ পিছত অলপ বস্তু ৰৈ গল। ইব্ৰাহিম আলাইহিস সালাতু ওয়াস সালামে কলে আল্লাহ অলপ বস্তু ৰৈ গল, এই বস্তুখিনি কি কৰো? যেহেতু ভাল বস্তু, পবিত্ৰ বস্তু, কি কৰো? আল্লাহ কলে ছিটাই দিয়া, ছিটাই দিয়া আৰু টুকুৰা টুকুৰি হব গোটেই বস্তু। গোটেই দুনিয়াত মই আল্লাহকে ফেলাম, যত গৈ পেলাই কাবা শরীফৰ টুকুৰা পৰিব তাতে আল্লাহকে মসজিদ আবাদ কৰিব। সুবহানাল্লাহ। আপোনালোকে এই মসজিদ বনাইছে, এই মসজিদ কাবা শরীফৰ লগত জোট আছে, মিল আছে, গোটেই দুনিয়া মসজিদ। আৰু ইয়াত আপুনি যদি ভাবে ইয়াত আমি বনাইছো, নহয়, আল্লাহে ইয়াত পছন্দ কৰিছে। আপুনি চাব ইয়াত থেকে আৰু দান দিওঁতা কোনোবা আছে, কিবা ভেজাল লাগিও মসজিদ নহলে। কিন্তু এই বছৰতে কি হল? কৈছে ইয়াত হোৱাত আল্লাহে পছন্দ কৰিলে আৰু কাবা শরীফৰ যিটো যুগ আছে কিয়ামতৰ আগে আগে কৈছে যেতিয়া চব ধ্বংস হব, মসজিদ চব একেলগে টানি পেলাই চব গৈ পেলাই কাবা শরীফত সোমাই যাব। আপোনালোকে মসজিদ ইয়াত নাথাকে, কাবা শরীফৰ ইহঁতে লিংক আছে, আমাৰ ভোটাৰ যেনেকুৱা লিংক থাকে সেই মসজিদ এই মসজিদৰ লিংক আছে। ধ্বংস হোৱাৰ আগে আগে কাবা শরীফৰ আৱাজ লগাব, সকলো আহি যোৱা, আপোনাৰ এই মসজিদ গৈ পেলাই ভিতৰত সোমাব, সেই মসজিদ তেওঁ তাত সোমাব, চব মসজিদ লগ লাগিব আৰু প্ৰত্যেক মসজিদে আলোচনা কৰিব, বোলে অমুক অমুক মানুহজন আহি যোৱা, অমুক অমুক মানুহজন আহি যোৱা, যোনে বনাইছে তুমি আহি যোৱা, তুমি আহি যোৱা, তুমি আহি যোৱা, গোটেইবিলাক সোমাই ল'ব। গোটেইবিলাক তেওঁলোকে সোমাই ল'ব। কৈছে এটা মসজিদ আপুনি এই মসজিদ বনাইছে, কৈছে এই মসজিদত আপোনাৰ চিমেণ্ট লাগিছে, আপোনাৰ ইটা লাগিছে, আপোনাৰ বালি লাগিছে, আপোনাৰ যি লাগিছে, সেই মসজিদ তেতিয়ালৈকে নাযায় যেতিয়ালৈকে আপোনাক চৰায়ে চাউল বিচৰা নিচিনাকে বাচি পেলাই ভৰাই পেলাই জান্নাতত নাযায়, তেতিয়ালৈকে নাযায়। আপোনাক লৈহে যাব, ইয়াত দেখিব আপোনাক লৈ। কৈছে যেতিয়া চব মসজিদ সোমাই যাব, সোমাই যোৱাৰ পিছত এতিয়া যাব ওলাব, এটা মসজিদে কান্দা আৰম্ভ কৰিব, তেওঁ কান্দি থাকিব। ডাঙৰ মসজিদ যি আছে বাইতুল্লাহ শরীফ, তুমি কিয় কান্দা, তুমি কিয় কান্দা? ধ্যান ৰাখা। সেই মসজিদে কব শুনা, মোৰ গোটেই মানুহবিলাক আহিলে, কিন্তু একজন আল্লাহৰ বান্দা যি নেকি মোক চাই পেলাই মহাব্বত কৰে, মোক দোৱাটো পঢ়িছিলে, কি দোৱা পঢ়া মানুহজনক মই এতিয়ালৈকে বিচাৰি পোৱা নাই। তেওঁ যেতিয়ালৈকে নাহিব মোৰ কান্দোন তেতিয়ালৈকে বন্ধ নহয়। তেওঁ কি কৰিছিলে? মসজিদটো দেখা পায় আল্লাহুম্মা গফিৰলি যিটো দোৱা আছে, খালি দোৱাটো পঢ়ে। সেইটো কাৰণে সেই মসজিদে সেই মানুহজনক ল'ব আৰু লৈ পেলাই একেলগে জান্নাতত ঘুমাই যাব। ঘূৰে কওক সুবহানাল্লাহ। সেইকাৰণে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মান বানা লিল্লাহি মাসজিদান বানাল্লাহু লাহু বাইতান ফিল জান্নাহ। মান বানা লিল্লাহি মাসজিদান, যেজন মানে মসজিদ বনায়, বানাল্লাহু লাহু বাইতান ফিল জান্নাহ, আল্লাহ রাব্বুল আলামিন তেওঁৰ কাৰণে জান্নাতত এটা ঘৰ বনায়। আৰু এটা হাদিস শরীফত লেখা আছে মালুহু, যেজনে নিজৰ মাল দি পেলাই মসজিদ বনায়, বাইতান ফিল জান্নাহ, তেওঁৰ কাৰণে আল্লাহ রাব্বুল আলামিনে মসজিদ জান্নাতত এটা ঘৰ বনায়। তাৰো এটা হাদিসত লেখা আছে যিজন ব্যক্তি একেবাৰে সৰু এটা মসজিদ বনালে, আল্লাহ কলে তুমি চিন্তা নকৰিবা, তোমাকো জান্নাতত পৌঁছাই দিম, তোমাকো জান্নাতত এটা মই ঘৰ বনাই দিম। জোৰে কওক সুবহানাল্লাহ। এটা হাদিস শরীফত লেখা আছে, কৈছে এজন মানুহে মসজিদটো কালাৰ কৰি দিলে, এজন মানুহে মসজিদত কাৰ্পেট পাৰি দিলে, এজন মানুহে মসজিদ পোহৰ কৰালে, আল্লাহ কয় বান্দা মনত ৰাখা, তুমি পোহৰ কৰিলা, তোমাৰ কবৰ মই আল্লাহে পোহৰ কৰাম। তুমি মসজিদ পোহৰৰ ব্যৱস্থা কৰি দিলা,
লাইটৰ ব্যৱস্থা কৰি দিলা, কিয়ামতলৈকে তোমাৰ কবৰৰ পোহৰৰ ব্যৱস্থা আল্লাহ কৰি দিব। সুবহানাল্লাহ। আপুনি ইয়াত কাৰ্পেট পাৰি দিয়ক, তোমাৰ কাৰণে জান্নাতত কাৰ্পেট পাৰা যাব, তোমাৰ কাৰণে জান্নাতত কাৰ্পেট পাৰা যাব। কৈছে আপুনি এখন ফেন দাম কৰিলে, সেই ফেনখন দাম কৰিলে 10 বছৰ পাছত ফেনখন শেষ হৈ গ'ল, 10 বছৰ ভাঙি চিঙি গ'ল, বেলেগৰ ফেন লগালা। আল্লাহ কয় তুমি চিন্তা নকৰা, তোমাৰ ফেন মছজিদ যিমান দিন থাকিব ইমান দিন থাকা সব তোমাৰ আমলনামাত দিয়া হ'ব, যিমান থাকিব। আজি মই ফেন এখন দিলো, কালি বেয়া হৈ গ'ল, মই আৰু নাপাওঁ নেকি? আল্লাহ কয় মই ইমান এনেকুৱা নিষ্ঠুৰ নহয়, তোমাক সেইটো সব মই দিয়ে থাকিম। কাৰণ আটাইতকৈ বেহতৰিন, আটাইতকৈ পাৱাৰফুল, বৰকতৱালা সেই জেগাত তুমি বস্তু লগাইছা। কেনেকুৱা বৰকতৱালা চাবা। এতিয়া মছজিদটো কোনোবা ইটাৰ ভাটা যে আছে, ইয়াৰ পৰা ইটা আনিছে, সেই ইটাৰ ভাটাৰ পৰা আপোনাৰ ঘৰতো সেই ইটা লগাইছে, কিন্তু আপোনাৰ ঘৰত যেনে তেনে সোমাব পাৰে, ইয়াত কিয় নোৱাৰে? মামুলি জেগাত বস্তু লগা নাই আপোনাৰ। আপুনি ইয়াত অজু কৰি, অজু নকৰাকে সোমাব পৰা মাষ্টাৰটো মই সেইটো ক'ব নাযাওঁ, তথাপিতো যিটো আদবৰ খিলাফ মই সেইটো কৈ আছো। আপুনি অজু চাতে তাত গৈ পেলাই সোমাব, ইয়াত দুনিয়াটো কথা পাতিব নোৱাৰা, লাভ লোকচানৰ কথা পাতিব নোৱাৰা, ইয়াত তুমি দুনিয়া কথা পাতিব নোৱাৰা, টোপনি মাৰিব নোৱাৰা, এটা কাপোৰ নিয়ত নকৰাকে, ইমান চৰ্ত আছে। কিন্তু একেই ইটা ভাটাৰ পৰা আমি বস্তু আনিছিলো, একেই দোকানৰ পৰা চিমেণ্ট আনিলো, একেই দোকানৰ পৰা ৰড আনিলো, মোৰ ঘৰত নাপাক দি সোমাব পাৰো, মোৰ ঘৰত মই কথা পাতিব পাৰো, মোৰ ঘৰত বেপাৰ কৰিব পাৰো, কিন্তু একেই দোকানৰ পৰা আনিলো, একেই ইটা ভাটাৰ পৰা আনিলো, একেই জেগাৰ পৰা আনিলো, কিন্তু ইয়াত কিয় সোমাব নোৱাৰো? আল্লাহ কামনত ৰাখা, তোমাৰ মাল সামান্য বস্তুত লগা নাই। বাইতুল্লাহ শৰীফৰ য'ত য'ত আছে মছজিদ, আল্লাহক ঘৰত ৰাখিছে, এইটো ইয়াত ৰাখিবা।